হেল্ল' এভৰিৱান, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। মোৰো ভালেই বাৰু। চাই থাকিব আজিৰ ভিডিঅ'টো। বাৰু এতিয়া মই যিহেতু বিচনাতে আছোঁ, উঠি যাওঁ আৰু এয়া খাবলৈ লৈছোঁ ভাত। নিৰামিষ আজি সকাম আছে ঘৰতে নহয় বাৰু, বৰ্তাহঁতৰ ঘৰত। এয়া কি চাউলৰ ভাত সকলোৱে চাগে চিনি পাইছে, আৰু টেঙা দালি, ঔটেঙাৰ লগত আছে আলু ভাজি। খাই লওঁ ভাত, চাই থাকক। আৰু এয়া সকাম পাই গ'লোহি দেই। এয়া বৰ্তাহঁতৰ ঘৰ সকাম বুলি যে কৈছিলোঁ, ওচৰতে সন্মুখী আৰু সেয়া সকামৰ ঘৰৰ পৰিৱেশ। এইফালে নাম গাই আছে ভকতসকলে। আৰু আমি সোনকালে আহিলোঁ যিহেতু মানুহ ইমানকৈ হোৱা নাই, ভকত আহিছেহে। লাহে লাহে মানুহ আহিবহে। জেগা লৈ সকলোবিলাকতে নিয়ম, সকামৰ নিয়মবিলাক বেলেগ বেলেগ হয়। আপোনালোকৰ ফালে কেনেকৈ এনেকুৱা নিয়মত কৰে নে বেলেগ নিয়মত কৰে জনাবচোন দেই। আমাৰ ফালেও বেলেগ বাৰু। এয়া মাহঁতৰ ঘৰৰ ফালে। এইফালে গোপিনীসকলে কামত লাগি আছে, এফালে খোৱা ৰিচিপশ্যন। আৰু এফালে চাহ দিছে, মানে গাঁৱৰ অঞ্চলবিলাকত এনেকৈ চাহ জুইত পাতি থৈ দিয়া হয়। ভকতসকলক চাহ দিলে বাৰু। এতিয়া আৰু এয়া দেখিছেনে, সকামত ভকতে নাম লৈ সামৰিলে, আৰু এতিয়া হ'ব গায়ন বায়ন। এয়া দেখিছেনে, অকণমানি ভকত কেইজন দেখিয়ে ভাল লাগিছে। এওঁলোকে গায়ন বায়ন গাব। আৰু প্ৰত্যেকৰে নিয়মবিলাক যিহেতু জেগা লৈ বেলেগ বেলেগ বুলি কৈছোঁ, আপোনালোকৰ ফালে নিয়মবিলাক জনাবচোন দেই কমেণ্টত, কেনেকৈ কিদৰে হয়। আমাৰ ফালৰ পৰা বাৰু এইফালে অকণমান মই সলনি দেখিছোঁ, আপোনালোকেও জনাব। আৰু এফালে সকাম বুলি ক'লে যিহেতু জলপান খাবলৈ মাতিলে, ভাবিলোঁ খাই লওঁ মানে খাই হোৱাতহে মনত পৰিছে যে কেমেৰা কৰিব লাগে। খাই মেলি শেষ হ'ল আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এইফালে খাই আহি বাহিৰত দেখিলোঁ যে গায়ন বায়ন আৰম্ভ কৰিলে। চাই থাককচোন আপোনালোকে, মোৰ চাই খুব ভাল লাগে, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ।
গায়ন বায়নৰ শেষ হ'ব হৈছে আৰু সামৰিব। আমাৰ গাঁৱৰ সকামৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভালকৈ দেখাব পৰা নাই, থুলমূলকৈ যি পাৰোঁ মাজে মাজে ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ নাম সামৰাৰ পিছত প্ৰসাদ দিলে, প্ৰসাদো খোৱাৰ পিছতহে ভিডিঅ' কৰিছোঁ বাৰু। এয়া খালোঁ, তাৰ আধাৰ মাজতে মনত পৰি ভাবিলোঁ দেখায়ো দিওঁ। আৰু এতিয়া নাম সামৰিলে আহি আছোঁ ঘৰলৈ বুলি, মানে সকাম দিনৰ নাম সামৰিছে, আকৌ ৰাতিৰ নাম চাগে অলপ পিছৰ পৰা আৰম্ভ কৰিবই। ঠিক আছে, আজি ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।